হেমকেম ৱৰ্ল্ড চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম আৰু আছাম টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে প্ৰয়োজন হোৱা এছামিজ লিটাৰেচাৰ অৰ্থাৎ অসমীয়া সাহিত্যৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন লগতে কিছুমান গুৰুত্বপূৰ্ণ টপিক্সৰ বিষয়ে আলোচনা কৰিম। আই হোপ কি ভিডিঅ'টো সকলোকে ভাল লাগিব। প্ৰথম MCQ কুৱেশ্যনটো হ'ল অসমীয়া ভাষাত প্ৰকাশ পোৱা প্ৰথম আলোচনীখনৰ নাম কি? অপশ্যন দিয়া আছে আমাক অৰুণোদয়, জোনাকী, বাঁহী আৰু অসম দৰ্পণ। তো তোমালোকে মনত ৰাখিবা অসমীয়া ভাষাত প্ৰকাশ পোৱা প্ৰথম আলোচনীখনৰ নাম হ'ল আমাৰ অৰুণোদয় আলোচনী, ঠিক আছে। আৰু এই আলোচনীখন 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ পাইছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2 যে অৰুণোদয় আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ঠিক আছে, অপশ্যন দিয়া আছে আমাক মাইলছ ব্ৰনছন, উইলিয়াম ৰবিনছন, হেৰিট কাৰ্টাৰৰ আৰু নাথান ব্ৰাউন। অৰুণোদয় আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক হ'ল আমাৰ কি? নাথান ব্ৰাউন। নাথান ব্ৰাউনৰ বিষয়ে তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে গ্ৰামেটিকেল নোটছ অফ এছামিজ লেংগুৱেজ নামৰ যিখন প্ৰথম অসমীয়া ব্যাকৰণ পুথি আছিল সেইখন আমাৰ কোনে? নাথান ব্ৰাউনে লিখিছিল বা ৰচনা কৰিছিল, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 যে অৰুণোদয় আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? আগৰটো আছিল অৰুণোদয় আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক, সেইটো হ'ল আমাৰ কি? নাথান ব্ৰাউন। কিন্তু অৰুণাচল আলোচনীখনৰ প্ৰথম যিটো সম্পাদক আছিল সেইটো হ'ল কি? আমাৰ অ.টি. কাট্টাৰ, ঠিক আছে। মনত ৰাখিবা তোমালোকে প্ৰথম সম্পাদক বুলি ক'লে অ.টি. কাট্টাৰ হ'ব আৰু যদি কয় প্ৰতিষ্ঠাপক সম্পাদক তেনেহ'লে হ'ব আমাৰ কি? নাথান ব্ৰাউন, ঠিক আছে। এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা যে অৰুণোদয় আলোচনীখনত আমাৰ তিনিজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আছিল, যি তিনিজন বহুত চৰ্চালৈ আহিছিল সেই সময়ত। এজন হ'ল আমাৰ কি? আনন্দৰাম ঢেকীয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু নিধিলিভাই ফাৰৱেল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4 যে এ গ্লিম্পছ অফ আছাম নামৰ অসমীয়া শব্দাৱলী কিতাপখন কোনে ৰচনা কৰিছিল? ঠিক আছে, তো এ গ্লিম্পছ অফ আছাম নামৰ অসমীয়া শব্দাৱলী কিতাপখন ৰচনা কৰিছিল আমাৰ কি? হেৰিট কাট্টাৰৰ, ঠিক আছে। এই গ্লিম্পছ অফ আছাম নামৰ কিতাপখন যিখন ৰচনা কৰিছিল হেৰিট কাট্টাৰে কিমান চনত প্ৰকাশ পাইছিল? 1884 চনত। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5 যে এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন দিয়া আছে আমাক আনন্দৰাম ঢেকীয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, নিধিলিভাই ফাৰৱেল আৰু কমলাকান্ত ভট্টাচাৰ্য। তো মনত ৰাখিবা তোমালোকে এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখন আমাৰ আনন্দৰাম ঢেকীয়াল ফুকনে ৰচনা কৰিছিল, ঠিক আছে। তো আনন্দৰাম ঢেকীয়াল ফুকনৰ বিষয়ে তোমালোকে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা যে 1953 চনত আনন্দৰাম ঢেকীয়াল ফুকনে ল'ৰাৰ মিত্ৰ আৰু অসমীয়া শিশু বন্ধু নামৰ গ্ৰন্থ দুখন ৰচনা কৰে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে অসমীয়া ভাষাৰ ব্যাকৰণ হেমকোষ কোনে ৰচনা কৰে? ঠিক আছে, অসমীয়া ভাষাৰ ব্যাকৰণ হেমকোষ হেমচন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰে। এইখিনিতে মনত ৰাখিবা তোমালোকে হেমকোষ ব্যাকৰণ পুথিখন আছে সেইখনৰ ব্ৰেইল সংস্কৰণে গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হয়, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা যে আমাৰ হেমচন্দ্ৰ বৰুৱাদেৱে অসম বাতৰি অৰ্থাৎ আছাম নিউজ নামৰ বাতৰি কাকতখনৰ সম্পাদক হিচাপে কাম কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7 যে অসমীয়া ভাষাৰ প্ৰথম সামাজিক নাটক ৰাম নৱমী কোনে ৰচনা কৰিছিল? যিখন আমাৰ অসমীয়া ভাষাৰ প্ৰথম সামাজিক নাটক আছে ৰাম নৱমী, এইখন ৰচনা কৰিছিল আমাৰ গুণাভিৰাম বৰুৱা, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা তোমালোকে যে গুণাভিৰাম বৰুৱাৰ পুত্ৰ কৰুণাভিৰাম বৰুৱা প্ৰথমখন শিশু আলোচনী ল'ৰা বন্ধু সম্পাদনা কৰিছিল, ঠিক আছে। ইয়াতে দুটা কথা মনত ৰাখিবা, এটা কথা হ'ল যে যিখন আমাৰ প্ৰথম শিশু আলোচনী আছে সেইখনৰ নাম হ'ল আমাৰ কি? ল'ৰা বন্ধু, আৰু এইখন সম্পাদনা কোনে কৰিছিল? গুণাভিৰাম বৰুৱাৰ পুত্ৰ কৰুণাভিৰাম বৰুৱাদেৱে কৰিছিল, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 যে অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন দিয়া আছে আমাক চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা আৰু হেমচন্দ্ৰ বৰুৱা, ঠিক আছে। তো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো যে অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল আমাৰ কি? চন্দ্ৰকুমাৰ আগৰৱালা। এই আলোচনীখন 1889 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে কলকাতাত প্ৰকাশ পায়, ঠিক আছে। কিমান চনত? 1889 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে, আৰু স্থান হ'ল আমাৰ কি? কলকাতা, মনত ৰাখিবা তোমালোকে। নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9 যে কোনখন আলোচনীয়ে অসমীয়া সাহিত্যত ৰোমান্টিকতাৰ সূচনা কৰিছিল? অপশ্যন দিয়া আছে আমাক অৰুণোদয় আলোচনী, জোনাকী, বাঁহী আৰু অসম দৰ্পণ। তো মনত ৰাখিবা তোমালোকে যে অসমীয়া সাহিত্যত ৰোমান্টিকতাৰ সূচনা কৰা আলোচনীখনৰ নাম হ'ল আমাৰ কি? জোনাকী, ঠিক আছে। এইখিনিতে এটা কথা মনত ৰাখিবা যে আমাৰ যে হেমচন্দ্ৰ গোস্বামী আছে, হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা প্ৰথম অসমীয়া চনেট প্ৰিয়তমা চিঠি আৰু হিয়া নিবিলাও নামৰ কবিতা এই আলোচনীখনত প্ৰকাশ পাইছিল। এইটো বহুত ইম্পৰ্টেণ্ট কথা হয়, মনত ৰাখিবা যে প্ৰথম অসমীয়া চনেট কি? আমাৰ প্ৰিয়তমা চিঠি,
ঠিক আছে আৰু লগতে হিয়া নিবলাও নামৰ যিটো কবিতা আছে এই দুয়োখনে আমাৰ কি হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা হয় আৰু এইখন প্ৰকাশ পাইছিল ক'ত আমাৰ জোনাকী নামৰ আলোচনীত প্ৰকাশ পাইছিল নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 যে বনকুঁৱৰী নামৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাখন কোনে ৰচনা কৰিছিল মনত ৰাখিবা যে বনকুঁৱৰী নামৰ যিখন কবিতা আছিল সেইখন প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হয় আৰু এই কবিতাখন ৰচনা কৰিছিল আমাৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱে নিয়ৰ নামৰ কবিতাটো ৰচনা কৰিছিল নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 যে মিৰি জীয়ৰী নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল ঠিক আছে তো মিৰি জীয়ৰী নামৰ যিখন উপন্যাস আছে সেইখন ৰচনা কৰিছিল আমাৰ কি ৰজনীকান্ত বৰদলৈ নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 যে তলত দিয়া কোনজনক অসমীয়া সাহিত্যত ৱাল্টাৰ স্কট নামেৰে জনা যায় ঠিক আছে তো ৱাল্টাৰ স্কট নামেৰে জনা যায় আমাৰ কাক চন্দ্ৰকুমাৰ আগৰৱালাদেৱক ঠিক আছে নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 যে কোন দিনাখন সাহিত্য দিৱস হিচাপে পালন কৰা হয় তো সাহিত্য দিৱস হিচাপে পালন কৰা হয় আমাৰ কিমান 26 মাৰ্চ তাৰিখে ঠিক আছে 26 মাৰ্চৰ দিনাখন আমি কি সাহিত্য দিৱস হিচাপে পালন কৰোঁ কুৱেশ্যন নম্বৰ 14 যে কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ কিতাপ প্ৰদান কৰা হয় লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ কিতাপ প্ৰদান কৰা হয় 1931 চনৰ 29 ডিচেম্বৰ তাৰিখে আৰু ক'ত প্ৰদান কৰা হৈছিল এই কিতাপটো শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাত নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 যে অসমৰ জাতীয় সংগীত কোনখন আলোচনীত প্ৰথমে প্ৰকাশ পাইছিল তো অসমৰ যিটো জাতীয় সংগীত আছে অমৰ আপোনাৰ দেশ সেইটো আমাৰ বাঁহী নামৰ আলোচনীত প্ৰকাশ পাইছিল তোমালোকে ইয়াতে আৰু এটা কথা মনত ৰাখিবা যে বাঁহী নামৰ যিখন আলোচনী আছে সেইখন 1909 চনত প্ৰকাশ পাইছিল আৰু লগতে মনত ৰাখিবা যে 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনত অমৰ আপোনাৰ দেশ গীতক ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয় ঠিক আছে আৰু যে এই আমাৰ অসমৰ জাতীয় সংগীত আছে অমৰ আপোনাৰ দেশ এই গীতটো সুৰ প্ৰদান কৰিছিল আমাৰ কমলা প্ৰসাদ আগৰৱালাই আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা থেংক ইউ সকলোকে